আজি হিৰো কৰ্প নামৰ অনুষ্ঠানটিয়ে অসম পুলিচলৈ ৩১৫খন টু হুইলাৰ্ছ মটৰচাইকেল অৰ্পণ কৰিছে। এইটো তেখেতলোকে CSRৰ অধীনত কৰ্পৰেট ছ'চিয়েল ৰেছপঞ্চিবিলিটিৰ অধীনত অসমৰ ৰাইজৰ সেৱাৰ্থে এইটো এটা ডাঙৰ তেখেতলোকে এটা জেচ্চাৰ দেখাইছে। এটা আমি খুব সুখী। আমি হিৰো কৰ্পছক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনি আমি গোটেইখিনি বিনামূলীয়াকৈ পাই পেলাই ভাল পাইছোঁ। এইকাৰণে যে অসম পুলিচৰ বিশেষকৈ এতিয়া আমাৰ মবিলিটি আসপেক্ট বৰ ইম্পৰ্টেণ্ট। ৰাইজৰ সেৱাৰ্থে পুলিচে ঘূৰিব পৰাটো খুব দৰকাৰী কথা এটা। এইটো এটা খুব ইম্পৰ্টেণ্ট আসপেক্টছ। আমি অলপ দিনৰ কিছুদিনৰ আগতে কিছুমান গাড়ীও ক্ৰয় কৰিছোঁ। আৰু এই মটৰচাইকেলৰ ক্ষেত্ৰত বিশেষকৈ এনেকুৱা সময়ত বানপানীয়ে হওক বা দুৰ্গম অঞ্চলত মুভমেণ্টৰ ক্ষেত্ৰতে হওক বা আমাৰ BOPবিলাকত বৰ্ডাৰ অবজাৰ্ভেশ্যন পোষ্ট পাহাৰৰ কিনাৰে কিনাৰে আছে, তেওঁলোকৰ কাৰণে মুভমেণ্ট কৰিবৰ কাৰণে তাত গাড়ী নাযায়, দুৰ্গম অঞ্চল, সেইবিলাকত খুব কামত আহিব। আৰু ৰাইজৰ সেৱাৰ্থে এই মটৰচাইকেলখিনি নিয়োগ কৰা হৈছে। আৰু মই আমাৰ অসম পুলিচৰ হৈ হিৰো কৰ্পক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমবাসীও নিশ্চয় এই ক্ষেত্ৰত তেওঁলোকৰ শলাগ ল'ব। আৰু হিৰোৰ কোম্পানীটোৰ লগত আমাৰ আগৰ পৰাই অলপ সম্বন্ধ আছে। তেওঁলোকে আমি ছফ্ট স্কিল বুলি আমি যিটো ট্ৰেইনিং চলি আছে পুলিচৰ মাজত, তেওঁলোকৰ মনবোৰ ভাল হ'বৰ কাৰণে, ৰাইজৰ সেৱাৰ মনোবৃত্তি গঠন হ'বৰ কাৰণে তেওঁলোকৰ সৌজন্যত আৰু এটা আমাৰ ছফ্ট স্কিল ট্ৰেইনিং এটা বৰ্তমান চলি আছে। গতিকে আমি অসমবাসীৰ সেৱাৰ কাৰণে হিৰোই যথেষ্টখিনি কৰিছে বুলি ভাবিছোঁ। মই তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি হিৰো কৰ্প নামৰ অনুষ্ঠানটিয়ে অসম পুলিচলৈ ৩১৫খন টু হুইলাৰ্ছ মটৰচাইকেল অৰ্পণ কৰিছে। এইটো তেখেতলোকে CSRৰ অধীনত কৰ্পৰেট ছ'চিয়েল ৰেছপঞ্চিবিলিটিৰ অধীনত অসমৰ ৰাইজৰ সেৱাৰ্থে এইটো এটা ডাঙৰ তেখেতলোকে এটা জেচ্চাৰ দেখাইছে। এটা আমি খুব সুখী। আমি হিৰো কৰ্পছক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনি আমি গোটেইখিনি বিনামূলীয়াকৈ পাই পেলাই ভাল পাইছোঁ। এইকাৰণে যে অসম পুলিচৰ বিশেষকৈ এতিয়া আমাৰ মবিলিটি আসপেক্ট বৰ ইম্পৰ্টেণ্ট। ৰাইজৰ সেৱাৰ্থে পুলিচে ঘূৰিব পৰাটো খুব দৰকাৰী কথা এটা। এইটো এটা খুব ইম্পৰ্টেণ্ট আসপেক্টছ। আমি অলপ দিনৰ কিছুদিনৰ আগতে কিছুমান গাড়ীও ক্ৰয় কৰিছোঁ। আৰু এই মটৰচাইকেলৰ ক্ষেত্ৰত বিশেষকৈ এনেকুৱা সময়ত বানপানীয়ে হওক বা দুৰ্গম অঞ্চলত মুভমেণ্টৰ ক্ষেত্ৰতে হওক বা আমাৰ BOPবিলাকত বৰ্ডাৰ অবজাৰ্ভেশ্যন পোষ্ট পাহাৰৰ কিনাৰে কিনাৰে আছে, তেওঁলোকৰ কাৰণে মুভমেণ্ট কৰিবৰ কাৰণে তাত গাড়ী নাযায়, দুৰ্গম অঞ্চল, সেইবিলাকত খুব কামত আহিব। আৰু ৰাইজৰ সেৱাৰ্থে এই মটৰচাইকেলখিনি নিয়োগ কৰা হৈছে। আৰু মই আমাৰ অসম পুলিচৰ হৈ হিৰো কৰ্পক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমবাসীও নিশ্চয় এই ক্ষেত্ৰত তেওঁলোকৰ শলাগ ল'ব। আৰু হিৰোৰ কোম্পানীটোৰ লগত আমাৰ আগৰ পৰাই অলপ সম্বন্ধ আছে। তেওঁলোকে আমি ছফ্ট স্কিল বুলি আমি যিটো ট্ৰেইনিং চলি আছে পুলিচৰ মাজত, তেওঁলোকৰ মনবোৰ ভাল হ'বৰ কাৰণে, ৰাইজৰ সেৱাৰ মনোবৃত্তি গঠন হ'বৰ কাৰণে তেওঁলোকৰ সৌজন্যত আৰু এটা আমাৰ ছফ্ট স্কিল ট্ৰেইনিং এটা বৰ্তমান চলি আছে। গতিকে আমি অসমবাসীৰ সেৱাৰ কাৰণে হিৰোই যথেষ্টখিনি কৰিছে বুলি ভাবিছোঁ। মই তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।